everyone, welcome to my channel. Namaskar, moi Smriti. Hey everyone. Hey everyone, welcome to my channel. নমস্কাৰ পুনৰবাৰ এটা নতুন সোৱাদলৈ মই স্মৃতি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ৰেচিপিটো হৈছে দৈৰ সৈতে মাছৰ জালুকীয়া সোৱাদ তেন্তে আহক পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ প্ৰথমতে আদা নহৰুখিনি একেলগে পেষ্ট কৰিছোঁ আৰু লগতে কাজু কেইটা আৰু বিলাহী কেইটাও এনেদৰে পেষ্ট কৰি লৈছোঁ ইয়াতে মই ঘৰতে বনোৱা টেঙা দৈ ব্যৱহাৰ কৰিছোঁ আৰু আপোনালোকেও পৰাপক্ষত পাৰিলে টেঙা দৈ ব্যৱহাৰ কৰিব মিঠা দৈ দিলে সোৱাদটো ভাল নালাগিব ইয়াতে মই মাছখিনি অলপমান ভাজি লৈছোঁ আপোনালোকে নাভাজোকেও ব্যৱহাৰ কৰিব পাৰে এতিয়া এটা কেৰাহী ব্যৱহাৰ কৰিছোঁ কেৰাহীটো ভালদৰে গৰম হোৱাৰ পিছত 3 চামুচমান তেল দিছোঁ তেলখিনি গৰম হোৱাৰ পিছত এনেদৰে কাটি থোৱা পিয়াজখিনি আৰু আদা নহৰু পেষ্টখিনি দি লৈছোঁ লগতে জলকীয়া কেইটা এনেদৰে কাটি কিনি দি দিছোঁ আৰু কাজু আৰু বিলাহী যোনখিনি পেষ্ট কৰিছিলোঁ সেইখিনি ইয়াত একেলগে দি লৈছোঁ দি কিনে অলপমান লৰাই লৈছোঁ তাৰ পিছত নিমখ দিছোঁ অলপমান জিৰা গুড়ি ইয়াতে মই ৰঙা জলকীয়া গুড়ি আৰু হালধি গুড়ি বেছি পৰিমাণে ব্যৱহাৰ কৰা নাই আপোনালোকে সকলোবোৰ নিজৰ সোৱাদ অনুযায়ী ব্যৱহাৰ কৰিব পাৰে এতিয়া গুটিখিনি 3 মিনিটমানৰ বাবে ভালদৰে ভাজি লোৱাৰ পিছত টেঙা দৈখিনি দি দিছোঁ দৈখিনি দিয়াৰ পিছত মছলাখিনি যাতে ভালদৰে সিজি যায় তাৰ বাবে ঢাকন দিছোঁ এনেদৰে 2-3 বাৰ ঢাকন দি পেলাই মছলাখিনি ভালদৰে সিজাই লৈছোঁ মছলাখিনি যেতিয়া তেল বিৰিঙি আহিব তেতিয়া ভাজি থোৱা মাছখিনি ইয়াত এনেদৰে দি দিছোঁ মছলাখিনি মাছ কেইপিছত যাতে ভালদৰে সোমাই যায় তাৰ বাবে 2-3 মিনিট ভাজি লৈছোঁ তাৰ পিছত আধা গ্লাছ পানী ইয়াত দি দিছোঁ পানীখিনি দিয়াৰ পিছত অলপমান উতলিবলৈ থৈ দিছোঁ আৰু এতিয়া একেবাৰে শেষত সৰু চামুচেৰে 1 চামুচ জালুক দিছোঁ তাৰ পিছত মিডিয়াম ফ্লেমত 5 মিনিটৰ বাবে থৈ দিয়াৰ পাছত লাহেকৈ ফ্লেমটো অফ কৰি দিছোঁ গতিকে এয়াই আছিল দৈৰ সৈতে মাছৰ জালুকীয়া সোৱাদ কেনেকুৱা পালে কমেণ্ট কৰিবচোন আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে প্লিজ লাইক কৰি দিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটোলৈ যদি আপুনি নতুন হয় তেন্তে ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ পুনৰবাৰ লগ পাম এটা নতুন ভিডিঅ'ৰে বাই বাই